गरेस्वर बेंनाहाटियाव हरखाबै हा सिंनिफ्राय उखुन्दै गदों। दिनै तामुलपुर जिल्लानि गरेस्वर बेंनाहाटियाव हरखाबै हा सिंनिफ्राय गाज्रि रोखोमनि गेस ओंखारनानै उखुन्दै गदों। ओनसोलनि सुबुंफोरा फोरमायनाय बादिब्ला थांनाय 12 खालाराव हा सिंनिफ्राय उखुन्दै गदोंमोन आरो बै सानखालि मोब्लिबनि जाहोनाव उखुन्दै गदों होननानै फोरमायदों आरो बै सानखालि खमैबो 8 घन्टासो समनि उनाव हारसिङैनो गोमालांदोंमोन। नाथाय दिनै फिन उखुन्दै गफिनदों आरो बे गनाय जायगाखौ दिनै जेसिबिजों जावनानै नायो। बे उखुन्दै गनाय जायगायाव गरेस्वर बेंखन मावख'नि मावख'गिरि आरो गरेस्वर पुलिस बिफाननि दिथागिरिजों लोगोसे अर खोमोरग्रा हानजाया जाथाय सोमजिनाय जायगायाव नुजाथियो आरो जेसिबिजों जावनानै 5 फुटसो गोथौ जावनानै नायो आरो उखुन्दै गनाय जायगायाव दुंहाव थासारि मोननाय जादों होननानै फोरमायदों। दायो मा जाहोननि थाखाय उखुन्दै गदों बेनि गुबै जाहोनखौ दासिमबो खौरां मोननाय जायाखै। নৱগঠিত তামুলপুৰ জিলাৰ गरेस्वर বেঙেনাহাটি যোৱা ৰবিবাৰ 15 ছেপ্টেম্বৰত এটা প্ৰাকৃতিক অঘটন পৰিলক্ষিত হয়। এই ওচৰৰে ঘটনাস্থলীৰ ঠিক ওচৰৰে এজনী মহিলাই ৰাস্তাৰে গৈ থাকোঁতে ৰাস্তাৰ ওচৰতে এটা বৈদ্যুতিক সূতাৰ গুৰিতে এটা ভকভকনি শব্দ শুনিবলৈ পায় আৰু তেতিয়া মহিলাগৰাকীয়ে সেইটো প্ৰত্যক্ষ কৰাত তাৰ পৰা ধোঁৱা নিৰ্গত হোৱা দেখিবলৈ পায় আৰু কিছু সময়ৰ পিছত তাৰ পৰা গৰম পানী আৰু ধোঁৱা নিৰ্গত হৈ থাকে। এতিয়া তেওঁলোকে সেইটো গাঁতটো অকণমান বহলকৈ খান্দি নিৰীক্ষণ কৰে আৰু তাত মানে গৰম পানী পায়। গতিকে এই সম্পৰ্কত অসম বিজ্ঞান সমিতিৰ गरेस्वर শাখাই গম পায় যোৱা পৰহি এই ঘটনাস্থলীলৈ আহে আৰু আহি এই বিষয়টো অনুসন্ধানৰ বাবে তেওঁলোকে প্ৰচেষ্টা চলায় আৰু ইতিমধ্যে অসম বিজ্ঞান সমিতিৰ লগত যোগাযোগ কৰে। বিজ্ঞান সমিতিৰ সভাপতি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অৱনী কুমাৰ ভাগৱতী ছাৰৰ লগত যোগাযোগ কৰোঁ আৰু তেতিয়া ভাগৱতী ছাৰে এই বিষয়টো সম্পৰ্কত আৰু সূক্ষ্মভাৱে অধ্যয়ন কৰি তেওঁলোকক খবৰ কৰিবলৈ কয় আৰু ইতিমধ্যে আজি 15 ছেপ্টেম্বৰত আমি অসম বিজ্ঞান সমিতিৰ गरेस्वर শাখাই স্থানীয় চক্ৰ বিষয়া আমাৰ স্থানীয় MCLA আৰু আমাৰ স্থানীয় থানাৰ OC মহোদয়ৰ লগত যোগাযোগ কৰি এই বৈদ্যুতিক খুঁটাটো আমি স্থানান্তৰ কৰি এই খুঁটাটোৰ স্থলীত মানে জেচিবিৰে কিছু দ গাঁত খান্দি জাষ্ট ইতিমধ্যে আমি সেই খান্দা কামটো শেষ কৰিছোঁ আৰু খান্দোতে মানে পথাৰৰ লেভেলৰ পৰা 4-5 ফুট তললৈকে খন্দা হয়, কিন্তু তাত গোটেই শুকান মাটি ওলায় আৰু মাটিৰ পৰা ভাপ ওলায়, মাটিও গৰম পোৱা যায়। গতিকে এনেধৰণে বৰ্তমান পৰিস্থিতি হৈ আছে। গতিকে আমি অসম বিজ্ঞান সমিতিৰ गरेस्वर শাখাই এই আমাৰ বিজ্ঞানীসকলৰ লগত যোগাযোগ ৰক্ষা কৰি আছোঁ। হয়তো এই বিষয়টো ইয়াত কি প্ৰতিক্ৰিয়া হৈছে বা কিয় এনে পৰিস্থিতিৰ হ'ল সেইটো আমি উদ্ঘাটনৰ কাৰণে বিজ্ঞানীসকলৰ লগত যোগাযোগ চলাই আছোঁ। প্ৰাথমিক পৰ্যবেক্ষণত কি বুলি গম পোৱা গৈছে? এনে প্ৰাথমিক পৰ্যবেক্ষণত এইটো নিৰ্ধাৰণ আমি নিশ্চয় কৰিব পৰা হেৰিত নাই, কিন্তু তথাপিতো মানুহে এটা যে তাত হয়তো শৃংখলৰ দৰে ক্ৰিয়া হয়তো তলত থাকিব পাৰে, তাৰ কাৰণত হয়তো হেৰি হৈছে, মাটি উত্তপ্ত হৈছে বা তাৰ পৰা গৰম পানী নিৰ্গত হৈছে, তেনেকুৱা এটা অনুভৱ হৈছে। অনুসন্ধান অব্যাহত আছে এতিয়াও অনুসন্ধান অব্যাহত আছে আৰু কাইলৈতো আমি কালি পৰহিলৈ আমাৰ বিজ্ঞানীসকল আহিব, তেখেতসকলৰ আহিলেহে আমি আচল সত্যটো উদ্ঘাটন কৰিব পৰা যাব বুলি আশা ৰাখিছোঁ। ঠিক আছে। বিষাক্ত গেছ হ'ব পাৰে আৰু তাৰপাছত যিটো ধোঁৱা ওলাইছে, যিটো গেছ ওলাইছে, সেই গেছটো এটা গোন্ধ আছে, যিটো পৰা মাটিৰ গোন্ধ বা তেনেকুৱা মানে খুব আমি যিহেতু মানে হেৰিৰ লগত জড়িত নহয়, গতিকে আমাৰ বিজ্ঞানীসকলে সেইটো অনুসন্ধান গম পাব। মুঠতে কিবা এটা বিষাক্ত বুলি ক'ব নোৱাৰোঁ আমি, যিহেতু বেয়া গোন্ধ দুৰ্গন্ধ এটা মানে ওলাইছে আৰু মাটিটো শুকান হৈ আছে। গতিকে আমি অনুভৱ কৰিছোঁ যে সেই তাপৰ ফলত যিটো শক্তিয়ে মানে পানীটো গৰম কৰিছে, সেই তাপৰ ফলত তলৰ মাটিটো পথাৰৰ লেভেলতকৈ 4-5 ফুট তলৰ মাটিটো শুকান মাটি ওলাইছে, তাত কোনো বোকা মাটি ওলোৱা নাই।
গতিকে এতিয়া সেই মানে কমকৈ হ'লেও এই লেতেৰা পানী বোকা পানী নিৰ্গত হৈ আহি আছে গাঁতৰ পৰা। এইটো হ'ব পাৰে নেকি যে মানুহ মৰিলেও কেতিয়াবা বিষাক্ত এটা গেছ ওলায়, সেই গেছটো হ'ব পাৰে নেকি? সেইটো গেছৰ আমাৰ যিখিনি স্থানীয় আমাৰ বিজ্ঞানৰ লগত জড়িত মানুহ তেওঁলোকে সেইটো মানে অনুমান কৰা নাই যে জীৱাশ্মৰ পৰা এইটো জীৱাশ্মৰ গেছ বা কিবা তাত পচি এই যিটো গেছ উৎপন্ন হয় সেইটো গেছ নহয় বুলি অনুমান কৰিছে। ইয়াত নিশ্চয় কিবা এটা বেলেগ ক্ৰিয়া থকা বুলিহে অনুমান হৈছে আৰু ওচৰৰ মানুহখিনিও অকণমান সকলো আতংকিত হৈ আছে। গতিকে ইয়াৰ শীঘ্ৰেই অনুসন্ধান পোৱাৰ কাৰণে বিজ্ঞানীসকলৰ লগত যোগাযোগ চলি আছে আৰু আমি আশা ৰাখিছোঁ যে বিজ্ঞানীসকলে আহি ইয়াত এটা সিদ্ধান্ত দিব পাৰিব।